Hello everyone, welcome to Swasmita Kitchen and subscribe to my channel and press the bell icon. Hello everyone, welcome to my channel. আজি মই আপোনালোকৰ ওচৰত লৈ আহিছো মটৰ ঘুগুনি এটা অতি সহজ ৰেচিপি। আপোনালোকে এই ৰেচিপিটো এবাৰ ঘৰত ট্ৰাই কৰি চাব আৰু যদি মোৰ ভিডিওটো চাই ভাল লাগিলে লাইক কমেন্ট কৰিব আৰু যি সকল মোৰ চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে কিন্তু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখিনি দেখিছেনে মটৰ মই গোটেই ৰাতিটো তিয়াই থৈ দিছিলো পানীত। আপোনালোকে এইদৰে ৰাতি তিয়াই থব, যদি ৰাতিটো নোৱাৰে প্ৰায় 6 ঘণ্টামান সময় তিয়াবলৈ চেষ্টা কৰিব। এয়া মই আলু লৈছো ডাঙৰ ডাঙৰকৈ, ইফালে পিঁয়াজ অলপ সৰহকৈ ল'লে ভাল হয়। মই মিডিয়াম সাইজৰ 3টা পিঁয়াজ লৈছো আৰু আদা নহৰু লৈ লৈছো। আপোনালোকে আদা নহৰুটো নিজৰ ইচ্ছা অনুসৰি ল'ব পাৰে, বহুত বেছি নল'ব। নহৰু কমে 5 ফুটামান ল'লে হৈ যাব। ইফালে মই পদিনা লৈছো আৰু মোৰ ওচৰত বাকিবিলাক ধনিয়া নাছিলে কাৰণে মান ধনিয়া লৈছো। মান ধনিয়া গোন্ধটো বহুত ভাল হয়, আপোনালোকে পাৰিলে এইখিনি বস্তু লৈ ল'ব। আৰু তেজপাত লৈছিলো। ইফালে এতিয়া মই মটৰখিনি বইল কৰি লম। মটৰখিনি বইল কৰোঁতে আপোনালোকে নিমখ দিব আৰু যদি মটৰখিনি ভালদৰে নিসিজা যেন লাগে তেন্তে বেকিং সোডা আপোনালোকে এড কৰিব পাৰে, কিন্তু মই বেকিং সোডা এড নকৰোঁ। 1/4 চামুচ বেকিং সোডাও দি দিব পাৰে আপোনালোকে, বহুত বেছি নিদিব। তেতিয়া বেকিং সোডা দিলে মানে মটৰখিনি ভালদৰে সিজি যায়, কিন্তু মই ইয়াত এড নকৰোঁ। এতিয়া মই মটৰখিনিত আলু দি দিলোঁ, ডাঙৰ ডাঙৰকৈ কাটিছোঁ আৰু পানী দিছোঁ জাষ্ট মটৰখিনি ডুব খাই থকাকৈ। বহুত বেছি পানী দিলেও খাবলৈ বেয়া হয়, সেইটো কাৰণে জাষ্ট ডুব খাই থকাকৈ দিছোঁ। আৰু এতিয়া নিমখ দিছোঁ জোখ অনুসৰি, আৰু আপোনালোকে ইচ্ছা কৰিলে বেকিং সোডা দি দিব। 1/4 চামুচ দিব, তাতকৈ বেছি নিদিব, বেছি দিলে খাবলৈ বেয়া হ'ব। মই কিন্তু নিদিওঁ ইয়াত। এতিয়া মই ঢাকি দিছোঁ কুকাৰৰ মুখনিখন লগাই পেলাই নি এটা হুইচেল মাৰিবলৈ দিম। বহুত বেছি হুইচেল মাৰিবলৈ নিদিওঁ, এটা মাৰিলে হৈ যাব। যিহেতুকে বাকলিবোৰ ছেপাৰেট হৈ গ'লে মটৰৰ পৰা খাবলৈ ভাল নহয়, সেইটো কাৰণে মই অকল এটা হুইচেল মাৰিবলৈ দিম। এতিয়া মই পিঁয়াজকেইটা মিক্সাৰত পিচি ল'ম। পিঁয়াজ পদিনা যিখিনি লৈছিলোঁ আদা নহৰু সেইখিনি মই মিক্সাৰটোত ভালদৰে পিচি পেলাই এটা পেষ্ট বনাই ল'ম, তেতিয়া খাবলৈ বেছি টেষ্টি হ'ব। আপোনালোকে যদি নিপিচো বুলি ভাবে তেন্তে ইভাগেও বনাই খাব পাৰে, কিন্তু মই পিচি পেলাই নি এটা পেষ্ট ধুনীয়া পাতলকৈ পেষ্ট এটা বনাই ল'ম। ইয়াত 2 চামুচ পানীও দি দিম, সেইটো দেখাবলৈ নহ'ল কিন্তু মই 2 চামুচ পানী দি দিছোঁ, তেতিয়া অকণমান পাতলা হয় আৰু বনাবলৈ ভাল হয়, সহজ হয়, সেইটো কাৰণে মই পানী 2 চামুচ দিলোঁ। এতিয়া এখন কেৰাহীত মই অলপ তেল দিছোঁ, কমেও 2 চামুচমান তেল দিব আৰু তেলখিনি গৰম হোৱাৰ পাছত মই যোনটো পেষ্ট বনাই থৈছিলোঁ সেই পেষ্টটো অলপ ভাজি ল'ম কেৰাহীখনত। তাৰ আগতে মই তেজপাত কেইখিলা দি দিছোঁ, তেতিয়া গোন্ধটো ধুনীয়া হ'ব। আৰু দিছোঁ মই কালজিৰা, 1/4 চামুচ কালজিৰা দি দিব, খাবলৈ ভাল হয়। কালজিৰাৰ সলনি আপোনালোকে জিৰাও দিব পাৰে। এতিয়া মই কালজিৰাকেইটা অলপ ফুটিবলৈ দিম আৰু তাৰ পাছত মই যোনখিনি পেষ্ট বনাই থৈছিলোঁ সেইখিনি দি দিম। আৰু এইখিনি ভালদৰে লৰাই দিম। এয়া দেখিছেনে মটৰখিনি প্ৰায় সিজি গ'ল আৰু এটা হুইচেল মাৰিবলৈ দিলে হৈ যাব। বহুত বেছি হুইচেল মাৰিলে মানে মটৰখিনি অলপ বেছি ভাগি যাব, তেতিয়া খাবলৈ বেয়া হ'ব, সেইটো কাৰণে এটা হুইচেল মাৰিবলৈ দিলোঁ। এতিয়া জোখ অনুসৰি নিমখ দিম আৰু তেনেকৈ মছলা দিলোঁ, হালধি, এনেকৈ আপোনালোকে নিজৰ ইচ্ছা অনুসৰি মছলা হালধিখিনি দিব। বহুত বেছি দিয়া নাই ইয়াত মছলা, কম পৰিমাণে দিছোঁ। তেনেকৈ বহুত বেছি দিলে মানে খাবলৈ বেয়া হয়, যিহেতুকে নিমখ আগতে দিয়া আছিলে সেইটো কাৰণে দিয়া নাই। আৰু হালধি দিলোঁ, অকণমান ৰেড চিলি আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে। মই জালুকৰ গুড়ি দিছোঁ, জালুকৰ গুড়ি দিলে মানে খাবলৈ বেছি ভাল হয় আৰু গোন্ধটো ভাল আহে। এতিয়া মই অলপ মিট মছলা টাইপৰ এনেকৈ মছলা অলপ দি দিব, গৰম মছলা দিলেও হয়, কিন্তু মিট মছলা দিলে মানে গোন্ধটো বেছি ভাল পাওঁ মই, সেইটো কাৰণে অলপ মছলা দিলোঁ। এইখন চব্জিত বেছি মছলা ইউজ কৰা নাই। আৰু এতিয়া মই ঢাকি দিম। এয়া দেখিছেনে কমেও 10 মিনিটমান ঢাকি দিয়াৰ পাছত পানীখিনি প্ৰায় শুকাই যায়। আপোনালোকৰ নিজৰ ইচ্ছা অনুসৰি মিডিয়াম ফ্লেমত আপোনালোকে এইখিনি মটৰখিনি বনাই ল'ব পাৰে। আৰু বহুত বেছি মটৰখিনি সিজি গ'লেও খাবলৈ ভাল নহয়, সেইটো কাৰণে মই ইমানটোতে থৈ দিম। আৰু অলপ আলু ডাঙৰ ডাঙৰকৈ যে কাটিছিলোঁ আলুখিনি অলপ ভাঙি দিব, তেতিয়া গ্ৰেভিখন বেছি ডাঠ হয় আৰু খাবলৈ টেষ্টি হয়। এতিয়া মই অলপ আলুখিনি ভাঙি দিছোঁ আৰু গ্ৰেভিখন আমাৰ প্ৰায় হৈ গ'ল। আপোনালোকে এইদৰে বনাই খাই চাবচোন, বহুত টেষ্টি হয় আৰু বহুত বেছি মা মছলা ইয়াত ইউজ কৰা নাই।
বনাই এবাৰ বনাই খাই চাব ৰুটি পাৰঠা লগত খাব পাৰে চাহৰ লগত খাব পাৰে ভাতৰ লগত আপোনালোকে হুদাকে খাওঁ বুলিও খাব পাৰে বহুত ভাল হয় আৰু খুব কম সময়ৰ ভিতৰতে আপোনালোকৰ পেট ভৰা এটা ৰেচিপি হয় বনাই খাই চাব আৰু কেনেকুৱা লাগিলে কমেণ্টত জনাব যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকল মোৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকে সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া মোৰ প্ৰত্যেকটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে প্ৰথমেই পাব আৰু এয়া দেখিছেনে মোৰ মটৰ ঘুগুনিখিনি বনোৱা হৈ গ'ল আশা কৰোঁ আপোনালোকে ঘৰত ট্ৰাই কৰি চাব আৰু আজিলৈ ইমানেই আকৌ এটা নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ আজিলৈ বাই বাই